Hi guys, আজি এটা ব্লাস্টিং হৈছে। এনেকুৱা জাগাত আছো চাওক না, কিন্তু বম হয় দেই বম। Hey guys, welcome back to my YouTube channel, Dear Vlogs. তো আপোনালোকে বহুতে সুধি আছিলে তোমাৰ মোবাইলৰ কেমেৰাটো কি হৈ গ'ল। মই মানে বনাব গৈছিলোঁ, তো বনাই দিছে আৰু বনাই দিয়াৰ পিছত মানে আকৌ আহিলোঁ ঘৰত। তাৰপিছত কেমেৰা চেক কৰি চালোঁ, কেমেৰাত মানে পুৰা ব্লেৰ হৈ গৈছে। তো চেক কৰি কিনে আকৌ মই গৈছোঁ নেক্সট দিনা। তাৰপিছত আৰু বনাই আনিছোঁ। তাৰপিছত কেইদিনমান মানে চালোঁ, কেমেৰাটো ভাল অহা নাই, পুৰা মানে ভিডিঅ' পুৰা একদম ঘাটিয়া আহি আছে। আৰু এতিয়া মই মানে ফায়াৰিং ৰেঞ্জত যাম, তাত মানে ব্লাষ্টিং হৈ আছে। অলপ আগতে আপোনালোকে চাউণ্ডটো শুনা পালে কেনেকুৱা ব্লাষ্টিং দিছিলে। ভিডিঅ'টো শুৰু কৰাৰ আগত এটা ডিছক্লেমাৰ দি দিওঁ আপোনালোকক, আপোনালোকে এই ভিডিঅ'টো চাই চিৰিয়াছ নল'লে হ'ল। তো চাওক গাইজ, তাতে ফায়াৰিং হৈ আছে, মানে ব্লাষ্টিং দি আছে তাতে। এতিয়া মই তাতে যাম, আপোনালোকক দেখাম। মানে তো এইফালে পুৰা ক'লা ক'লা হৈ গৈছে। মই মানে তাত গৈ কিনে আপোনালোকক দেখাই আছোঁ পুৰা ভালকৈ। অ' ভাই কি ডেঞ্জাৰ দেখা পাইছে দেই। তো ইফালে চাওক, এতিয়াও ধোঁঙা উৰি আছে ইফালে। আৰু মই এইখন পাহাৰতে যাম, আৰু এইখন পাহাৰৰ ওপৰত আপোনালোকক উঠিও দেখাম। তো মই মানে বুলেটখন লৈ আহিছোঁ, আৰু এইফালে নদীখন আছে। এতিয়া কেনেকৈ পাৰ কৰিম মানে ভাবি আছোঁ। সেইফালে এনেকৈ দি যাব লাগিব চাগে। তো মই পাৰ হৈ আহিলোঁ নদীখন, ইফালে আপোনালোকে চাব পাৰে। আৰু ইফালে এয়া মোৰ বুলেটখন ইয়াতে মানে আছে। আজি ফাৰ্ষ্ট টাইম মানে মোৰ বুলেটখনক লৈ আহিছোঁ। আৰু সৌটো টাকলা পাহাৰ এয়া চাওক। তো গাইজ, এইখিনিতে মানে ব্লাষ্ট হৈছিলে, ব্লাষ্টিংটো দিছিলে। মই যে দেখাই দিছিলোঁ হেলিপেডৰ পৰা, এইখিনি এৰিয়াতে। কিমান পালিয়ে? গৰম আছে নেকি? অ' ভাই গৰমে আছে চোনে। অ' ভাই পুৰা ফাটি গৈছে চাওক। আৰু এনেকৈ লোহাবিলাক বিচাৰে চুম্বুক লগাই কিনে। আৰু ইয়াতে চাওক, ইয়াত তামাম গুলি চাওক। ইয়াতে এই যে গুলি দেখা পাই আছে আপোনালোকে। ইয়াৰ নামটো কি আছিলে? সৰু একপিয়া। নামটো মানে সৰু একপিয়া হয়। কি এইটো ডাঙৰ আছে, ডাঙৰ থাকে নেকি? চাওক গুলি, এইটো বম হয় দেই বম। টাইম হ'ল 4:38, আৰু এতিয়ালৈকে ইয়া পূৰা খুন্দি আছে মানে বমবিলাক। আৰু এজনটো ইয়া চাওক বিচাৰাই আছে তাত। এতিয়া চাওক, এইবিলাক মানে লোহাবিলাক চাওক পূৰা বিচাৰি আছে। লোহাবিলাক বিচাৰি কিনি মানে বিক্ৰী কৰিব। বিক্ৰী কৰি কিনি সিহঁতে মানে পইচা পাব। তো সেই পইচা দিয়ে মানে চাউল কিনিব। যেতিয়া আমি সৰু সৰু আছিলোঁ, তেতিয়া মানে ইয়াতে আহিছিলোঁ। আমিও এনেকুৱা মানে যেতিয়া মানে আমাৰ হাতত মানে পইচা থকা নাছিল, তো তেতিয়া আমি মানে ইয়াতে অহা আছিলোঁ, আৰু লোহাবিলাক বিচাৰি লৈ যোৱা আছিলোঁ। লোহা পিতল কিবা কিবি এনেকুৱা পায় না, আৰু পিতলটো আপোনালোকে জানে অলপ দাম পায়। তো সেইকাৰণে আমি ইয়াতে মানে অহা আছিলোঁ, আৰু পিতলবিলাক বিচাৰোৱা আছিলোঁ, আৰু বিক্ৰী কৰা আছিলোঁ। তামাম পইচা পোৱা আছিলোঁ, আৰু তামাম খাৱা আছিলোঁ, কাপোৰো লোৱা আছিলোঁ। আৰু আপোনালোকে দেখা পাইছে সৌটো সূৰ্য দেৱতা, আৰু সৌটো ছাইডত আছে ভূটান। তো গাইজ, এনেকুৱা জাগাত আছোঁ চাওক না। অ' ভাই এটাৰ পৰা এনেকৈ চিধা গ'লে মানে চিধা তলত, মানে তলত নহয় ওপৰত গৈ পাব। ফাৰ্ষ্টত তলত যাই পাব, তাৰপিছত ওপৰত যাই পাব। অ' ভাই, আৰু এইয়া চাওক ক'ত আছে মানুহবিলাক দেখাই দি আছোঁ। সৌটো চাওক, এইগিলাৰ এক্সপিৰিয়েঞ্চ আছে। আৰু সৌটো এজন, আৰু সৌটো আৰু জক কৰিছোঁ। এই ইয়াতে কাইবা বাচ্চাও কয় নেকি বক্কা। ইয়াতে আৰামছে উঠিব পাৰি। আৰু আপোনালোকে ভাবিছে সঁচাই নেকি? নহয়, সঁচাই নহয়, আৰামছে ইয়াতে পৰা এনেকৈ উঠিব পাৰি। ৱাহ, দিছ ইজ দ্য ফায়াৰিং ৰেঞ্জ টাকলা পাহাৰ। Hi guys, আজি এটা ব্লাস্টিং হৈছে। এইফালে সোনাৰ ৰূপা পাইছে। আজি চেন্ডেল আমাক নালাগিছিল সোনাৰ। চাওক চাওক, এটা ব্লাস্টিং। আৰু কি কম বা? চাওক মানে গাড়াইছে। দেখা পাই? মোক দেখা পাইছে না? পাইছে। খাই আছে কি পাইছা? দাগা। এইটো বম হয়, বম দাগা। এইফালে চাওক কিমান মানুহে ইয়াতে গুলি খুন্দি আছে। আৰু এইফালে চাওক ইণ্ডিয়ান আৰ্মি হৈছে মানে চাবলৈ। কিমান হৈছে চাওক। অ' ভাই গৰম আছে না? খাব পাৰে নৰে? খাব পাৰে নৰে না? খালেচোন পুৰা যাব। তই ইয়াতে আহিলে ভূত নিচিনা হবি ন ভাই। ইয়াতে চাওক কিমান মানুহ গুলি খুন্দি আছে চাওক। গুলি নহয় বম। ইয়াতে ব্লাষ্টিংটো ইয়াতে হৈছিলে ন? কেইটা ব্লাষ্টিং হৈছে আজি? 7টা। কোনোবা কয় 6টা। মই 3টা 4টাহে শুনা পাইছোঁ ব্লাষ্টিং হোৱা। ভাই কিমান ডাঙৰ পাইছা হে? কিমান ডাঙৰ চাওক। মাছ পাইছে নাই? কিমান ডাঙৰ? খাব পাৰে নে নৰে? খাব নৰে? খালে মানে কি হ'ব? কিমান পাইছে চাওক। পাইছেচোন মাহাজন নবিয়ে আজি। তামাম আজি ঘৰত পাৰ্টি নাকি? পাৰ্টি নহয় আজি। মই আছো আজি পাৰ্টি হ'ব নেকি? কিমান পালিয়ে?
কিমান পালি বা এইটো পুৰা দেখোন গাটা কৰি দিছে এনেকা হ'লেচোন মানুহ পুৰা ভিতৰত যাই পাব অ ভাই চৰি পৰি গৈছো বা আজিচোন মালিকে বস্তা পুৰা ফুল চোন গজব বেজতি হা পাগলা হৈছে নে ঠিক এ পাগলা হৈছে হেত মই পাগলা হোৱা নাই ভাই হা মছলা দিবি কিহৰ মছলা গৰম মছলা তো গাইছ আপোনালোকে এইটো ইমান বেছি চিৰিয়াছ নল'ব মই মানে এনে জাষ্ট অলপ ধেমালি কৰিছিলোঁ আৰু ইহঁতৰ লগত মানে চব মানে চিনা জানাই হয় আমাৰে ইয়াতেৰে হয় কাষৰে চব কাষতে ঘৰ আৰু চব চিনি পায় মোক অলপ এনে ধেমালি কৰিলোঁ আৰু আপোনালোকক ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি দিয়াৰ ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ'ত টিল দেন টাটা বাই 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 হেণ্ডেলৰ কিবাটো ওলাই গ'লে অ' ভাই কি ক'ম আৰু